everyone, it's me Lenishmita and welcome to my YouTube channel. তো আজি মই আহি পালোহি কলিয়াবৰ আৰু মই আহিছো একচুয়ালি চাবলৈ কাজিৰঙা। মই কাজিৰঙা কেতিয়াও অহা নাই, সো মই কাজিৰঙালৈ আহিছো আৰু মই এতিয়া আছো গ্ৰীণ ভেলী ৰিজৰ্টত। আৰু চাওক না মোৰ ওচৰত কি দেখা পাব আপুনি, কিংকং দ্য বিগ ওৱান। কি ধুনীয়া লাগিছে ন। আৰু এতিয়া পাইছোঁ, চ' মই ব্লগটো ইমান নকৰোঁ, কণ্টিনিউ কৰিম কাইলৈৰ পৰা। আৰু মোৰ ব্লগটো পূৰা চাব আপোনালোকে, আৰু মই আপোনালোকক পূৰা ইয়াৰ ৰিজৰ্টখনৰ পূৰা মানে হেৰিবোৰ দেখাই থাকিম। ইমান ধুনীয়া ইয়াত নহয়, আপোনালোকে খুব ভাল পাব চাই পিনে, আৰু আপোনালোকেও আহিব পাৰিব ফেমিলিৰ লগত। আৰু মই বেছি টাইম হোৱা নাই, চ' সেইকাৰণে মই ভাবিলোঁ কি ইমান বেছিকৈ এতিয়া ৰাতি হোৱাৰ কাৰণে ইমান দেখাব নোৱাৰোঁ, চ' মই আপোনালোকক এই চিম্পলকৈ দেখাই থ'ম। আৰু মই এতিয়া পাইছোঁহি, তো নেক্সট মৰ্ণিঙৰ পৰা মই আপোনাক চব বাকীখিনি দেখাম, আৰু মোৰ ব্লগটো চাই থাকিব আপোনালোকে। ৰিজৰ্টৰ মৰ্ণিং ভিউ পূৰা ফাৰ্ষ্ট মই গেটৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, আৰু গেটখনৰ পৰাই। আৰু ইয়ে চাওক ন, কিংকঙৰ কাৰণে ইয়াত ফেমাছ হয় ৰিজৰ্টখন বেছি। আৰু ইয়াৰ ৰেষ্টুৰেণ্ট এখন আছে খলংখনো ইমান ধুনীয়াকৈ বনাইছে নহয়, ভিতৰৰখিনি বেছি ধুনীয়া চাবলৈ। আৰু আপোনালোকে ইয়াত আহিলে মানে প্লিজ ভিজিট কৰিব এবাৰ, ৰাস্তাৰ কাষতে হয়। আৰু ইয়াৰ খলং ৰেষ্টুৰেণ্টৰ ভিতৰত হয়, একদম পূৰা কেফ নিচিনা বনাইছে, পাথৰবোৰ কাটি চাগে কেনেকৈ বনাইছে গম নাপাওঁ, কিন্তু বিৰাট ধুনীয়া বনাইছে। আৰু এতিয়া পিকক চাওক না, ময়ূৰ চৰাই বনাই থোৱা আছে। আৰু চাওক লাইটিংবোৰ কিমান ধুনীয়াকৈ কৰা আছে, আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে। পূৰা পাথৰ ভাঙি বনোৱা নিচিনা ষ্টাইলত বনোৱা আছে, কেফ আৰু পূৰা গুফা টাইপ। ইমান ডাঙৰ সৰ্প এটা বনাই থোৱা আছে চাওকচোন, বুফে ওচৰতে আছে, দেখিলে পটককৈ ভয়ে খাব মানুহে, ইমান ধুনীয়া লাগিছে। চ' এইটো মোৰ ৰুম হয়, সেয়া মোৰ বেগ থৈ দিয়া আছে। আৰু এইটো হ'ল মোৰ বাথৰুম, আৰু এজনী মই। বাথৰুমটো বেছি ধুনীয়া লাগিছে মোৰ। আৰু এখন মোৰ বিচনা হয়। এইটো টিভি আছে ইয়াত। আৰু মই বাহিৰৰ হেৰিটো দেখাম মোৰ ৰুমটোৰ পৰা। চব গ্ৰীনি দেখিবলৈ ইমান ধুনীয়া লাগিছে। ৰিজৰ্টত খেলিবলৈও আছে, আপোনালোকে কেতিয়াবা মানে টাইম পালে মানে অলপ সময় খেলিব পাৰিব। টেবল টেনিছ আছে খেলিবলৈ, আপোনাৰ কেৰম আছে। এটা গুড টাইম স্পেণ্ড হ'ব আপোনালোকৰ ইয়াত। ক'তো নগ'লেও ইয়াত থাকিবলৈ আহিবলৈ হ'লেও পাৰিব। আৰু ইফালে গৈ দেখাই আছোঁগৈ মই আপোনালোকক, ব'লক মোৰ লগত চাই লওক। সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবলৈও আছে, ইয়াত ঝুলনা আছে। আৰু চাওকচোন মই ইয়াত কি দেখা পালোঁ, কৰ্দৈ টেঙা দেখা পালোঁ। এইয়া ইমান লাগি আছে, ষ্টাৰ ফ্ৰুট কৰ্দৈ টেঙা অনকৈ লাগি আছে, পূৰা পকি আছে। এইবাৰ ব'লক ভিলাবোৰ চাওঁগৈ, ভিলাবোৰ বহুত ধুনীয়া হয়, চব ছেপাৰেটকৈ আছে। আৰু পূৰা নেচাৰেল বিউটি বুলি ক'ব পাৰি, পূৰা গছ, ফুল গছ চব ভৰি আছে, আৰু দেখিবলৈও বহুত ধুনীয়া হয়। ৰাতিপুৱা যদি শুই উঠি আপুনি এনেকুৱা ভিউ পায় আৰু কি লাগে। বাকী কনষ্ট্ৰাকশ্যন অলপ চলপ বাকী আছেগৈ, আৰু কৰি আছে তেওঁলোকে,
কিন্তু দেখিবলৈ বহুত ধুনীয়া হয় জেগাডোখৰ। আপোনালোকে আহিলে খুব ভাল পাব ইয়াত। বহুত ডাঙৰ হয় ৰিজৰ্টখন। ইয়াত থাকিবলৈ বহুত ভাল লাগিব। আপোনালোকে চবেই আহিব। মোৰতো ভাল লাগিছে থাকি পিনি, চ' আপোনালোককো কৈছোঁ আহিবলৈ। ধুলীয়া আৰু ৰাচনি বনাই থোৱা আছে, চাওক না ইমান ধুনীয়াকৈ বনাই থৈছে। চ' এইটো ওপৰৰ পৰা ভিউ হয়, বহুত ধুনীয়া লাগে ভিউটো চাবলৈ ওপৰৰ পৰা। আৰু এয়া কিংকং, আৰু এয়া চুইমিং পুল বনাই আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই। তো ফ্ৰেণ্ডছ, ৰিজৰ্টখন কেনেকুৱা লাগিলে মোক ক'ব। ভিউজটো চব দেখাই দিলোঁ মই আপোনালোকক, বহুত ধুনীয়া ভিউ হয়। কেতিয়াবা যদি আপোনালোকে ফেমিলিৰ লগত সেইফালে ক্ৰছ কৰে, প্লিজ সোমাব। আৰু স্পেচিয়েলি কিংকং চাবলৈ নাপাহৰিব, বহুত ধুনীয়া হয়। আৰু ফটো বনতাই, ফটো মাৰিবলৈ আহিব। আৰু প্লিজ আহিব, একবাৰ ভিজিট কৰিব। আৰু পূৰা মানে ঠাণ্ডা পৰিৱেশটো, একো হুলস্থুল পৰিৱেশ নহয়, আৰু বহুত মজা লাগে। আৰু ৰাস্তাৰ কাষতে হয়, আৰু কাজিৰঙাৰ পৰা বেছি দূৰ নহয়, ওচৰতে আছে। চ' আপোনালোকে একবাৰ ট্ৰাই কৰিব আহিবলৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই, টাটা, বাই বাই।